আমি চাহ খালো ৰাতিপুৱা হেল্ল' বন্ধু বান্ধৱীসকল, মই আপোনালৈ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় মৰম আৰু চেনেহৰে চাব। আৰু সেই ভিডিঅ'টোৰ টপিক হৈছে কি জানেনে? সেই ভিডিঅ'টোৰ টপিক এই মোৰ ছোৱালীজনী। আজি মোক পাপায়ে দাঁত খাবলৈ লৈ যাব ডক্টৰ হলে, আৰু লাইক শ্বেয়াৰ সাবস্ক্ৰাইব আৰু টিলিঙাটো বজাই দিব। তো বলক ভিডিঅ'টো আগবঢ়াই চলি গৈ থাকোঁ তেতিয়াহ'লে কৈ দিয়া। নহ'লে বলক। আজি মোৰ ছোৱালীজনী দাঁতকেইটাৰ অলপ বিষ হৈ আছে, বহুত দিনৰ পৰা প্ৰব্লেম হৈ আছে। সেই দাঁতকেইটাকে হুৰুৱাবলৈ আজি ডক্টৰ ঘৰলৈ লৈ যাম আৰু চাই থাকিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল ব'লক, আমাৰ ভিডিঅ'টো আমি আগবঢ়াইছোঁ আৰু আমাৰ মৰম চেনেহৰে ভিডিঅ'টো চাই থাকিব। হেল্ল' হাই কৈ দিয়া। এইটো আনাৰস খাম আমি। হস্পিটেললৈ যোৱাৰ আগতে এই আনাৰসটোকে খাওঁ বুলি কৈছে আমাৰ ৰাইজে, মানে আমাৰ ঘৰৰ ৰাইজে, আমাৰ ফেমিলিটোৱে। মানে আমাৰ পুচুৰ মাকে আৰু আইতাকে। তাকে আনাৰসটো কালি লৈ আহিছিলোঁ ডিউটিৰ পৰা আহোঁতে। এতিয়া কাটি পেলাই ধুনীয়াকৈ পিচ পিচ কৰি পেলাই থৈ দিওঁ, আৰু এইটো কাটি পেলাই মই যামগৈ বেলেগ এঠাইলৈ। মাৰ ভাগৰ কাৰ্ডৰ চাউল আহিছে বোলে, চাউলটো লৈ আহিম। এয়া বাইক উলিয়াই থোৱা আছে, মোনাও ভৰাই থোৱা আছে। তাকে পটককেনে গৈ চাউলটো লৈ আহি তাৰপিছত যাম হস্পিটেল। পাপায়ে আনাৰস কাটি আছে, মই ভিডিঅ' কৰি আছোঁ। আপোনালোকে আনাৰস খায়নে? আমাৰ ঘৰলৈ আহক আনাৰস খাবলৈ। আমাৰ এজোপা দুজোপা আছে আনাৰসৰ গছ। এয়া দেখিছেনে আমাৰ আনাৰসৰ গছ। হৈ গ'ল আনাৰস কাটি। ইয়াক এতিয়া ধুইবলৈ লৈ যাওঁ, ধুই কৰি আনি ইয়াক কাটিম। হৈছে মই খালোঁ, মই খাই আছোঁ। পাপাই খাইছে কিন্তু শিখৰ খাইছে। মই ৰাতিপুৱা হ'লে আম খাই দিছোঁ। বন্ধুসকল, চাউলটো লৈ আহিলোঁগৈ। এয়া চাউল। গাঁৱৰ ৰাস্তা একদম তামাম বেয়া হৈছে, বৰষুণ দি আছে যে, পূৰা বৰষুণত গোটেই ৰাস্তাবোৰ বেয়া হৈ গৈছে, একদম ফাল্টু হৈ গ'ল পূৰা। হেল্ল' বন্ধু বান্ধৱীসকল, আমি মেডিকেললৈ আহি আছোঁ, ডেণ্টেল মেডিকেল। এয়া মোৰ ফেমিলি। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই। পাই গ'লোহি আমি টাউন। এতিয়া পামগৈ আমি হস্পিটেল মেডিকেল ডেণ্টেল কেয়াৰ। এয়া পাই গ'লোঁ ডেণ্টেল মেডিকেল। ইয়াতে আমাৰ ডেণ্টেল মেডিকেল চাৰ্জন বহে। আমি এতিয়া ভিতৰলৈ সোমাই যাম, আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই থাকক আগলৈ ভিডিঅ'টো মোৰ।
পেলাই মানে চাই আছোঁ অকণমান তাই ভয় কৰিছে যে ওচৰতে ৰখি আছোঁ সেই বেজীটো দিলে মৰি যায় চাগে জেগাডোখৰ বগা হৈ গ'ল ওচৰত নাকান্দে একো নাই একো নাই এই বেজি দিয়া নে নহয় একো নাই নহয় বেটা তোমাক কাটিলে বেছি দুখ পোৱা। এতিয়া যে তোমাৰ দাঁতটো যে হৰাব যে কৈছোঁ এতিয়া এই মলম নিচিনাকৈ বস্তুটো লগাই দিছে মানে দেই কৈছোঁ দৰৱ লগাইছে তাৰপিছত তোমাৰ দাঁতটো যেতিয়া তোমাৰ উঘালিব যে তেতিয়া মানে নিবিষায় আৰু তোমাৰ অথনি নিচিনা বিষ নহয় আৰু সেইকাৰণে টেনশ্যন ল'ব নালাগে দেই বুইছা গম নাপায় হৈ গ'ল ইমান ধুনীয়া এটা লাগিছে। হৈ গ'ল এইটো এটা হৈ গ'ল এইটো ওলাইছিলে ইয়াত তেজে নাই ওলোৱা ইয়াত তেজে ওলোৱা নাই সেইদিনাখন নিজে সৰুতে ইমান তেজ ওলালে অঁ বহুত তেজ ওলালে চিপছ খাওঁতে মানে ভাঙি থাকিলে লগাই দিবা দেই মানে কি তাই ইটো দাঁত বিষ হৈ আছিলে মানে খাওঁতে কৰোঁতে খুচে অঁ আৰু একো প্ৰব্লেম নাই থাকে নাই একো প্ৰব্লেম নাই হৈ গ'ল তোমাৰ দাঁত হৈ গ'ল এইটো মানে কি লৰি আছিলে যে খুচি থাকে মানে এই বস্তুটো আপোনাৰ খুচি থাকে এইটো পৰা এনেকৈ লৰি আছিলে এই খাওঁতে কৰোঁতে এইটো বোলে খুচি দিয়ে হয় বাকী আপোনাৰ এইকেইটা লৰি আছিলে আমাৰ মেডিচিন লোৱাও হৈ গ'ল মেডিচিন লৈ এতিয়া আকৌ ঘৰলৈ গৈ থাকিম আৰু এতিয়া দাদাকেইজন পানী খাবা লোক আহিব পাৰে কাৰোবাৰ যদি দাঁতৰ এই প্ৰব্লেম থাকে বহুত ধুনীয়াকৈ চায় ডক্তৰজনে বৰ সুন্দৰকৈ চায় আৰু ফিজটো একদম বহুত নৰ্মেল ফিজ বেলেগতকৈ বহুতেই কম আপোনালোক আহিব আৰু মেডিচিনবিলাকো ইয়াতে উপলব্ধি কৰা ইয়াতে পোৱা যায় মেডিচিন এভেইলেবল ডক্তৰজন চেম্বাৰ ভিতৰত আছে আমি বোকাহাট টাউনতে সমীপতে আছে MBS হোটেলৰ সমীপত এইখন MBS হোটেল বোকাহাটৰ হোটেলত সোমাই চাহ তাহ অলপ খাই ল'লোঁ ভাল লাগিলে হেল্ল' বন্ধু বান্ধৱীসকল এয়া জাষ্ট ঘৰ আহি পালোহি আৰু এয়া ছোৱালীজনী দাঁতটো হৰাই আহি পালোহি আমি জাষ্ট ঘৰত দাঁতকেইটা দেখাই দিয়া পাছত একবাৰ আকৌ ৰাইজক ওলাইছে দাঁতকেইটা পালে ঠিক আছে বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত 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 ধন্যবাদ আৰু আগলৈও মোৰ ভিডিঅ'টো এনেকৈ মৰম চেনেহৰে চাই থাকিব আপোনালোকে আমাৰ ভিডিঅ' চাইছে কাৰণে বহুত বহুত থেংক ইউ আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিছে আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্তি আকৌ লগ পাম তেতিয়াহ'লে আজিলৈ আপোনালোকক এৰিলোঁ আকৌ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই 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 বাই